হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে নিশ্চয়। আৰু মই এতিয়া বৰ্তমান আছোঁহি যোৰহাটত, মানে আমাৰ বৰ্তা ঘৰত আছোঁহি। যোৰহাট ৰৰৈয়া আৰু গাঁওখনৰ নাম হৈছে পকামৰা। ভাবিলোঁ এতিয়া আবেলি 4টা বাজিছে। আমাৰ ভণ্টিহঁতৰ সৈতে অলপ ওলাই আহিছোঁ, সিহঁতকেইজনী পাছত আছে। ভাবিলোঁ ঘৰত এনেই থকাতকৈ অলপ ওলাই চাওঁ, জেগাবোৰ চাওঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ'ৰ জৰিয়তে। ভয় লাগি গৈছে, ঘূৰি আহিছিলে পাছত ভাবিলোঁ বাঘ এল নেকি আকৌ। তাৰপিছত তাকে আৰু ওচৰে পাঁজৰে কি আছে কি নাই ভাবিলোঁ অলপ গৈ মেলি ফুৰোঁ আৰু ৰাতিলৈ ভাওনা আছে, আৰু ৰাতিলৈ ভাওনা চাবলৈ যাম। আৰু ভাওনা ভিডিঅ' পাই থাকিম, মানে কম্পিটিশ্যন ভাওনা হৈ আছে বৰ্তাহঁতৰ ঘৰৰ ওচৰতে। তাৰপিছত তাৰ আগত আবেলি অকণ ওলাই আহিছোঁ মানে আমি মানে বৰ্তাহঁতৰ ঘৰৰ ওচৰতে এখন ধুনীয়া বাগান আছে, মানে সেই বাগানখনত অলপ ফুৰিব আহিছোঁ। ভিডিঅ' ৰিলচ কিবা কিবি বনাম আৰু আপোনালোকক দেখাবৰ কাৰণে এটা ভিডিঅ' বনাওঁ। এতিয়া বাগানখনৰ ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখাই থাকিম, চাই থাকিব। তাৰপাছত ৰাতিলৈ একদম ভাওনা চাই থাকিব, ভাওনা চাবলৈ পাই থাকিব আপোনালোকে। এতিয়া আমি এইজনী আমাৰ ছোৱালীকেইজনী আহি আছে। ঐ নাহা কিয় আগত? তোমালোককো উলিয়াম হা ই ফটো মেইন মানে। তাৰপিছত আমাৰ ভণ্টি আৰু বৰ্তা ছোৱালীজনী আহিছে, আৰু দুইজনী মোৰ ভণ্টিয়ে হয়। সিহঁত পাছত আহি আছে, আৰু এজনী আছিলে তাই মানে বেলেগ এটা কামত গুৱাহাটী যাব লগা হ'ল। তাৰপিছত এতিয়া আমি সিহঁত দুজনী আহি আছে আৰু মই আহি আছোঁ। কৰিলে অলপ ফুৰোঁ, চাই থাকিব ভিডিঅ'টো আৰু দেই। এই আমি একদম বাগানত সোমাই আহি আছোঁ। বাগানৰ একদম এইটো মেইন ৰাস্তা, ডাঙৰ ৰাস্তা একদম। তাৰ মাজেদি সোমাই আহিছোঁ। এইফালেও বাগান, এইফালেও বাগান, সেইফালৰ মাজতো বাগান, মানে বহুত এখন ডাঙৰ বাগান হয়। সেয়া আহি আছোঁ, চাই লওক এইখন বাগান। তাৰপাছত অলপ মাজত যাম আৰু সোমাই। ভয়ো লাগে, বাগানত বাঘ চাঘ থাকে, একদম ডাঙৰ বাগান ন। ঐ ডাইৰেক্ট চিধা যাবানে? একদম কি চিধা যাবানে এনেকৈ সোমাই দিবা? এইখন কি বাগান বুলি কয় নামটো? তাত সোমাবা ন। এই বাগানখনৰ নামটো কি? লহপহীয়া নে কি? আৰু এই বাগানখনৰ নাম হৈছে লহপহীয়া বাগান। এইখন বাগানখন আছে ৰৰৈয়া পকামৰা, মানে ৰৰৈয়াত আছে আৰু। তাৰপাছত আৰু দেখাম আৰু যি দেখাবলগীয়া আছে। অতি ধুনীয়া এটা জেগা, চাই লওক। এয়া বেলেগ এটা ৰাস্তাইদি আকৌ বাগানলৈ সোমাই আহি আছোঁ। এই ঘৰটো যে আছে, মই আহিলে তাত আমি মানে ভণ্টিজনীৰ সৈতে আমি মানে তাত অলপ ৰংগে আৰু বেলেগলৈ নাযাওঁ। মানে বাগানখনৰ ঘূৰিটো শেষ নহয় ন, বহুত ডাঙৰ বাগান হয়। এয়া চাওক, এইফালেও আছে, সেয়া কিমান ধুনীয়া এখন বাগান হয়। আৰু ৰৰৈয়া বিমানবন্দৰটোৰ ওচৰতে বৰ্তাহঁতৰ এয়া পেলেনখন গৈছেই। চাই লওক কি ধুনীয়া এটা জেগা। A few moments later. এতিয়া আহি গ'লো পূৰা আমি একদম ভাওনা চাব, ভাইটি মই। চাওক না কিমান মানুহ, আৰু ভাওনা মানে এতিয়া আৰম্ভ হৈয়ে আছে। কি ভাওনা হৈছে এতিয়ালৈকে আমি গৈ পালেহে গম পাম, আৰু মানে আগতীয়াকৈ আৰম্ভ হৈ গ'ল, আমি অহাৰ আগতেই। বাকী আপোনালোকে ভিডিঅ' চাবলৈ পাই থাকিব, খালি আপোনালোকে স্কিপ নকৰে, একদম পূৰা ভাওনা এনজয় কৰি থাকক।